চেনেল। আজি আমি গৈ আছো, ক'ত গৈ আছো নিকবা? মিনি তাজমহল। মানে আমাৰ অসমৰ কাৰণে এইটো তাজমহলে হয় দিয়কচোন। আমি প্ৰথমবাৰৰ পৰা গৈ আছো, ক'ত আছে নেজানো, বিচাৰিম আজি। বিচাৰি পালে আপোনালোককো চবে দেখাম। ইমান ধুনীয়াকৈ ওলাইছে। তাই নিজে ধুনীয়াকৈ ওলাইছে দেখিছে, মই বেয়া পুৰা চিম্পুলত ওলাইছো। তাই একদম পুৰা সৰু তাই ছোৱালী পুৰা লাগিছে। একদম কিউট হৈ ওলাইছে। আৰু এজনী পিছফালে আহি আছে, এজনী। তেওঁ চাই থাকক আমি দিনটো কি কৰো। গাইজ উবেৰ আহি পোৱা নাই, সেইকাৰণে ৰখি আছো। গাইজ আমি এতিয়া ৰখি আছো, উবেৰ আহিয়ে পোৱাহি নাই। 5 মিনিটকে কমেও আমাক 10 মিনিটমান ৰখাইছে। ৰখো আপুনিও ৰখক। আহিয়ে নাপায়, কিবা কৰি আছে উবেৰলৈহে জানে আৰু কিমান আমাক ৱেইট কৰায়। আপোনালোকে গ'লেও মানে উবেৰত যাব পাৰিব, তেতিয়া মানে ডাইৰেক্ট থৈ আহিব। ভিতৰত হয় ন জেগাখিনি, তো মানে ডাইৰেক্ট যাব পাৰিব, ভাল হ'ব তেতিয়া। আমি গৈ পোৱা নাই, আজি চাওঁ ৰ'ব। এক্সপেৰিয়েঞ্চটো জনাম, যাই কিনে কম। মিছা কথা নকওঁ দিয়কচোন। ঠিক আছে। পাগল হৈছে মিনি তাজমহল চাবলৈ পাই পাগল হৈছে। আৰু এইফালে নিজৰ ব্লগ বনাই আছে। তাইও এটা নিজৰ চেনেল আছে ন, তাই অকলে বনাই আছে। ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকেও চাব। গাইজ আমাৰ উবেৰ আহি পালে, আমি এতিয়া যাব লৈছোঁ মানে। কেমেৰা লৈছোঁ তই। আমি যাই আছো। আমি এতিয়া আৰু কিমান টাইম লাগে আমি গম নাপাওঁ। হৈ গ'ল, কাটি দে। বাপৰে ইমান গাড়ীৰ কাৰণে কৰোণা মৰি যাব। এই ৰাতিপুৱা 8:30তে বাপৰে। তিতিছা আগত বহি লৈছে একদম ধুনীয়াকে। আমি আহি পালোঁ, কিন্তু বন্ধ আছে। কিন্তু বহুত ভিতৰত বনাইছে দে। গাইজ ফাইনেলি আমি আহি পালোঁ মিনি তাজমহল। বহুত ভাল লাগি আছে। যাওঁ